তলফালে যাব পাৰে এনেকৈ ৰাস্তা এটা আছে তলত কি ক'ত পোৱা যায় নাজানো কিন্তু তলফালে নুমি যাই আছোঁ মই কি গৰম কাপোৰ পিন্ধিব লগা হৈ গ'ল ইমান ঠাণ্ডা দিছে মানে ক'ব লগা হৈছে আৰু মানে জাগাখিনি মানে লাইট লম আহি আছোঁ আমি পৰ্যন্ত পোৱা নাই কিন্তু এনেকুৱা মানে চিনাৰী কি কম ধুনীয়াকৈ এনেকৈ কুঁৱলী দি আছে তাৰ মাজতে আমি বহি পেলাই খানাটো খাম মানে ঠাণ্ডা লাগিছে বহুত এইটো ৰুটি আনিছে গুড মৰ্ণিং গাইজ ৱেলকাম টু মাই নিউ ব্লগ মই এইটো চেনেলত বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' দিম বা ব্লগবিলাক দি থাকিম আপোনালোকে চাব ছাপোৰ্ট কৰিব আৰু মই আজি এঠাইত যাব ওলাইছোঁ ক'ত যাব ওলাইছোঁ কেনেকৈ যাম কিহত যাম আপোনালোকক চব দেখাম এইটো ভিডিঅ'ত চাই থাকিব আৰু মই ক'ত যাম বাৰু কৈ দিলোঁ মই শ্বিলঙত যাম ক'ত যাম আৰু কি কৰিম চাব ভিডিঅ'টো গাইজ যোৱাৰ আগতে কিবা অলপ খাই লওঁ খাই লৈ যাই থাকোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক বলক মোৰ লগত আপোনালোক শ্বিলং ফুৰি আহোঁ বলক হৈ গ'ল এতিয়া গাড়ীত উঠোঁ গাড়ীলৈকে যাই আছোঁ বলক যাই থাকোঁ আমি তেতিয়াহ'লে শ্বিলঙলৈ বলক আহি আছোঁ আমি এতিয়া খানাপাৰা পালোঁ আৰু চাই থাকোঁ ভিডিঅ'টো আজি ভিডিঅ'টো ভাল হ'ব বহুত শেষলৈকে চাব আপোনালোকে গাড়ীত এতিয়া আমি বৰ্ণিহাট পাৰ হৈ আহিলোঁ এতিয়া আমি যাই আছোঁ আপোনালোকে চাওক চলক আপোনালোকো বলক চাই থাকক আমি যে মেঘালয়ত সোমাইছোঁ মেঘালয়ত ডিষ্ট্ৰিক্ট কেইখন আছে জানে মেঘালয় ষ্টেটৰ আপোনালোকে মেঘালয় ষ্টেটত টোটেল ডিষ্ট্ৰিক্ট আছে 12খন আৰু আমি শ্বিলঙত শ্বিলং আছে আমাৰ সমান ভূমিৰ পৰা আপোনাৰ 1520 মিটাৰ ওপৰত মানে ফুট হিচাপত চালে আপোনাৰ 4990 ফুট ওপৰত আছে শ্বিলংখন ইমান ওপৰত আছে 1864 চনত ব্ৰিটিছে স্থাপন কৰিছিল তাৰপিছত কিছু বছৰ পিছত মানে 1897 চনত আৰু ভূমিকম্পৰ ফলত শ্বিলংখন মানে ধ্বংস হৈ যায় তাৰপিছত মানুহে আৰু পুনৰ্নিৰ্মাণ কৰা হয় শ্বিলংখন গাইজ আমি অলপ ইয়াতে এনে ৰখিলোঁ অলপ গাড়ী চাড়ী ৰাখি পেলাই আমি গৈয়ে আছোঁ আপোনালোকক দেখাই আছোঁ গোটেইখিনি আপোনালোকে চাই থাকক আৰু মই কৈছোঁ আগতে মানে কি ক'ম আৰু শ্বিলঙত যে গৈ আছোঁ আৰু শ্বিলংখন 1864 চনত ব্ৰিটিছে স্থাপন কৰিছিল তাৰপিছত 1897 চনত মানে ভূমিকম্পৰ ফলত শ্বিলংখন ধ্বংস হৈ যায় তাৰপিছত আৰু পুনৰ নিৰ্মাণ কৰা হয় এইখিনি মই পঢ়ি কিনে পাইছোঁ আৰু কিমান দূৰ সত্য ময়ো সেইটো সঠিক নাজানো আপোনালোকে চাই থাককচোন আৰু আগলৈকে কি হয় কি হ'ব যাই আছে আপোনালোকে গোটেইখিনি চাই থাকক তাৰপিছত যাই আছোঁ আপোনালোককো দেখাই আছোঁ চাই থাকক গোটেই শেষলৈকে ভিডিঅ'টো কি হ'ব গৈ আছে টেক্সিনে গাড়ী ইমান আপত গাড়ীখন উঠি আছে গাড়ীখন উঠিব পৰা নাই কেনেকুৱাকৈ লাহে 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 উঠি আছে ইমান আপ মানে ইমান আপ আৰু শচীন দা ৰখিছে আমি ৰখি পেলাই শচীন দা কিবা কিবি কৈ আছে আমাক তেখেতে গাড়ী চলাব বুলি কৈ গাইছ আমি চাহ পানী খালোঁ চাহ পানী খাই এতিয়া আৰু যাই আছোঁ আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু আপোনালোকে চাই থাকক গোটেইখিনি ভিডিঅ' শেষলৈকে চাওকচোন কিমান টাৰ্ণিঙে গৈয়ে আছোঁ পিছফালৰ পৰা কৈ আছে কোনোবা আনাৰস লৈ যাব শ্বিলঙৰ পৰা তেনেকৈ আছে না আপত উঠিয়ে আছোঁ গৈ আছোঁ বৰ্তমানলৈকে পোৱা নাই আধামান পালোঁ আৰু আমি এতিয়াও পোৱাই নাই গৈয়ে আছোঁ আপোনালোকে চাই থাকক বাইদেউ ৰাস্তা পাৰ হ'ব আহিছে ৰাস্তা পাৰ হ'ল পিছফালে গাইজ আমি এতিয়া বৰাপানী পাম আৰু আমি আজি বৰাপানী নুসুমাওঁ ডাইৰেক্ট শ্বিলঙলৈকে যাই থাকিম গৈয়ে আছোঁ আমি শ্বিলং পৰা টাইম আছে আৰু কিছু যাই পেলাই আপোনালোকক দেখাই আছোঁ চাই থাকক
গাইছ আমি এতিয়া শ্বিলং পালোৱে মোটামুটি অলপ আছে আৰু 15 কিলোমিটাৰমান আছে আমি গৈয়ে আছোঁ আপোনালোকক দেখাই আছোঁ গৈ আছোঁ সকলোবোৰ চাই থাকক আপোনালোকে শ্বিলঙত যাই কিনে আমি ক'ত যাওঁ এইটো ডিচাইড কৰিব পৰা নাই তাতে যাম যাই কিনে আপোনালোক সকলোখিনি দেখাম গাইছ আমি বৰাপানী পালোৱে আৰু শ্বিলঙৰ কাৰণে 15 কিলোমিটাৰ আছে মাত্ৰ আমি গৈয়ে আছোঁ চাই থাককচোন ভিউ চাওক না ভিউ কি মজা জাগা ভিউ চাওক আপোনালোকে ভিউ চাই পিনে মোৰ ভিউজ বঢ়াওক আপোনালোকে ছাপোৰ্ট কৰি যাওক ভিডিঅ'বিলাক চাই থাকক গাইছ আমি আহিলে বৰাপানী পালোঁ এতিয়া বৰাপানী আপোনালোকক দেখাওঁ কিছুমান ভিউ চাওক কি মজা মজা ভিউ আছে আপোনালোক চাই থাককচোন ভিডিঅ'টো দেখাই আছোঁ মই মোৰ ভালে আছে বৰাপানী ভিউ চাওক ভিউ ভিউ মজা ভিউ বেক কেমেৰা কৰি দেখাওঁ গাইছ মোৰ পিছফালে বৰাপানী ডাঙৰ এইটো লেক হয় চাওক চাই থাককচোন পিছফালে আছে মোৰ আমি এতিয়া গৈছোঁ তাৰপিছত যাম শ্বিলঙত যে আপোনাৰ তাৰো কিছুমান হেৰি দেখাম ভিউ দেখাম আপোনালোকে ভিউবিলাক চাওক কিমান ধুনীয়া হয় বেক কেমেৰা কৰি মই দেখাই দিম বাৰু চাওক এইফালে পিছফালে এইবিলাক মানুহবিলাকে ৰখি ফটো চটো উঠে আৰু আপোনালোকে আহিলে উঠিব আৰু ফটো এনেকৈ ইয়াতে গাড়ীখন পিছফালে আছে এখন আমাৰ ফটো উঠি আছে চাওক চব ফটোই মেইন তাৰমান হয় ফটোই জীৱন অঁ আন্নাই ফটো মাৰি আছে শচীন আন্নাই শৰ্মা তুমি উঠা শৰ্মা কিবা কয় যাম চাগে গাইছ আৰু গুৱাহাটীৰ নিচিনা যাম হৈছে তই শ্বিলঙত এই পাহাৰৰ ওপৰত ইমান গাড়ী ইমান আহে না মানুহবিলাখন আৰু চাবাক লাগি আমো আহিছোঁ দিয়ক আপোনালোকক চাই থাকক দে আৰু ডিম্পু ডাইলগ মাত দিলোঁ দিয়ক দে আৰু থিম্পু নাযাওঁ গাইছ চাওক আমি শ্বিলঙত শ্বিলঙত আহি আছোঁ আৰু বেছি টাইম নাই থিম্পু যাওঁ আৰু 10 কিলোমিটাৰমান আছে ইচ্ছা হ'লে যাবা মোৰ সঁচাই আৰু শ্বিলং পামেই আমি শ্বিলং দেখাই আছোঁ আপোনালোকক আহি থাকক আমাৰ লগে লগে মোৰো ইচ্ছা আহক চনলৈ যায় না নাযায় এইবিলাকতে নাও দি ঘূৰে লেকটো চাওক এইটো বৰাপানী লেক মোটামুটি 20 কি মিনিট মজা ভিউ গাইছ চাওক কি মজা ভিউ চাওক এই তোৰ ফালে চাওক কিমান ওপৰত আছে চাওক কিমান ওপৰত আছোঁ মজা ভিউ গাইছ ভিউ চাওকচোন মেঘবিলাখন চাওক কিমান ওচৰত যেন পায় কি মজা লাগছি মজা আৰু গাইছ আমি শ্বিলং পাম আৰু বেছি নাই 2 কিলোমিটাৰমান আছে কিন্তু বহুত যাম এই জামত ফাঁচি গাড়ীতে বহি আছোঁ এনেকৈ এচি খাই তাৰপিছত আমি শ্বিলং পোৱাৰ পিছত আমি যাম লাইট লুম আপোনালোকে চাই থাককচোন লাইট লুমত যাওঁতে তাৰমানে বহুত ভাল ভিউ আছে আপোনালোকক দেখাম আপোনালোকে চাওক যাম চাওকচোন গাইছ যাম চাওক একবাৰ যাম দেখছি নে কিমান যাম আমি এই জামত পৰি আছোঁ এনেকৈ ফাঁচি আছোঁ যাবই পৰা নাই একবাৰী দিয়ক যাই থাকোঁ দিয়ক গাইছ ইমান যাম আমি আহি আছোঁ আৰু যায়ে পোৱা নাই আমি যাই আছোঁ লাইট লুম যাবৰ কাৰণে আৰু 20 কিলোমিটাৰমান আছে পাবৰ কাৰণে কিন্তু গাইছ ইয়াত ঠাণ্ডা আহিছে অলপ
তো আমি জ্যাকেট পিন্ধা নাই কিন্তু এৰে মানুহ জ্যাকেট পিন্ধা আৰম্ভ কৰি দিছে জ্যাকেট পিন্ধি ৰাখে দেখো একদম জ্যাকেট চুৱেটাৰ চব পিন্ধে গৰম কাপোৰ পিন্ধি ৰাখা আমি কিন্তু পিন্ধা নাই তথাপিতো অলপ ঠাণ্ডা ফিল আহিছে আৰু দিয়ক চাই লওঁ দিয়ক লাইট লওঁ তাতে যাই অলপ গাইছ আমি আহি এতিয়া আৰু অসম ভৱন পালোঁ এইটো অসম ভৱন চাওঁ আপোনালোকে অসম ভৱন ৰ'বত দেখাই আছোঁ এইটো অসম ভৱন এইটো অসম ভৱন অসম ভৱন চাওক অসমৰ পৰা ডাঙৰ ডাঙৰ মানুহবিলাক আহি থাকে আৰু আমাৰ অসমত যিবিলাক মন্ত্ৰী চন্ত্ৰী ডাঙৰ ডাঙৰ মিনিষ্টাৰ মন্ত্ৰী এম এল এ যোনে যোনে আহিলে অসম ভৱন থাকিব পৰা থাকে আৰু আমাৰ অসমৰ পৰা আহিলে এতিয়া আমি যাই আছোঁ যাম চাওক গাইছ কিমান যাম এই জামত যাই নাপায় বাপৰে বাপ আমাৰ গুৱাহাটীত কি যাম তাতছে বেছি যাম গাইছ চাওক এতিয়া নাজাৰা চাওক না নাজাৰা চাওক চাওক লাইট লওক ইছ কি মজা একদম মজা জাকাচ চাওক আপোনালোকে চাওক ভিউ চাওকচোন ইছ এতিয়া আপুনি মেঘালয়তে আছে নে আমাৰ বাহিৰতে আছে ইণ্ডিয়াত ধৰিব নোৱাৰিব নে চাওক এইবিলাক খেতিৰ ওপৰত পাহাৰৰ ওপৰত খেতি চেতি আছে কিমান চাওক নাজাৰা চাওক না কি ধুনীয়া ভিউ ইমান মজা লাগছে মানে কৈছে নে আপুনি আৰু নাজাৰা ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ নাজাৰাটো ৰ'ব চাওক 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 নাজাৰা চাওক চাওক নাজাৰা চাওক আপোনালোকে কি সুন্দৰ পৰিৱেশ একদম ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে এটা ওপৰৰ ফালে যিমান যাওঁ আৰু সিমান ঠাণ্ডা পাওঁ আমি ইয়াতে গৰুবিলাক চাওক গৰুবিলাক খাই আছে নাজাৰা বতৰতো খেতিবিলাক এইবিলাক এই আগৰ ফালে যিমান চাব সেইবিলাক খেতি আছে কিবা আছে কি আলু আছে বিলাহী আছে গাইছ গৰম কাপোৰ পিন্ধিব লগা হৈ গ'ল ইমান ঠাণ্ডা দিছে মানে কপ লগা হৈছে আৰু মানে জাগাখিনি মানে লাইট লম আহি আছো আমি পৰ্যন্ত পোৱা নাই কিন্তু এনেকুৱা মানে চিনাৰী কি কম আপোনালোকক আপোনাৰ বেক কেমেৰা কৰি মই আৰু ওপৰত দেখাই আছো চাওকচোন এইবিলাক খেতি চাওক বন্ধাকবি ফুলকবি বগা চাপ যদি বগা গাড়ী লৈ যাওঁ তাক কবি উঠিব লাগিব ৰাস্তা চাওক আপোনালোকে চাইবিলাক কবি খেতি ৰাস্তা চাওক গাইছ আল্টিমেট মানে মেঘালয়ত আছে নে আমাৰ গুৱাহাটীৰ কাষতে শ্বিলংখন গুৱাহাটীৰ কাষত হ'লেও মানে মেঘালয় যদি মেঘালয়তে আছে নে বাহিৰত চাব ধৰিব পৰা নাই এনেকুৱা মানে চিনাৰী কি মজা কি মজা ভিউ আৰু এইবিলাক চাব লগা আপোনালোকে যদি অহা নাই আহক চাওকচোন এবাৰ আহি পেলাই কিমান ভাল পাব আপোনালোকে এই আছে ওপৰত বন্ধাকবি খেতি ফুলকবি বন্ধাকবি মানে চব খেতি এইবিলাক আলু কি ধুনীয়া জেগা দেখোন কি কম আৰু মানে ভিউ আৰু আৰু আগৰ ফালে যাই আছো ওপৰত যিমান যাই আছো মানে সিমান ঠাণ্ডাটো আহি আছে দিয়ক আমি যাই থাকো আগৰ ফালে দেখাই আছো আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল পাব চাওক চিনাৰী চাওক আল্টিমেট কৈছো নে চাব লগা আৰু কবি আলু চব আছে এইবিলাক খেতিবিলাক চাওকচোন আমি লাইটটো পাম আৰু এইবিলাক আলু খেতি চব আলু খেতি ইয়াৰ পৰা আমাৰ এটা আলু চাপ্লাই যায় ভিউ চাওক ভিউ চাওক কালাৰিং ভিউ ভিউ চাওক ইমান ধুনীয়া লাগছে মানে আহি কিনে বহুত ভাল লাগছে ভাল হয় লাইট লুম পাম আৰু বেছি অলপমান আছে কিন্তু ইয়াতে এইমাত্ৰ ৰ'দ দিব এইমাত্ৰ বৰষুণৰ নিচিনা কৰিব মানে বতৰটো কি যে হৈ থাকে ধৰিবই নোৱাৰি মানে ৰ'দো দিব পাৰে বৰষুণৰ নিচিনা হয় এতিয়া তাৰমানে মেঘ দি আছে বতৰটো কিবা কিবি হৈ আছে এইমাত্ৰ ৰ'দ দি আছিল আৰু ক'ৰবাত গৰম লাগে ক'ৰবাত ঠাণ্ডা লাগে মানে সেই কাপোৰযোৰ পিন্ধি লৈছোঁ একেবাৰে দিয়ক আৰু যাই আছোঁ মেইন জেগালৈকে তাতো দেখাই আছোঁ আপোনালোক চাই থাকক ভিডিঅ'টো চাওক একো দেখাই নাপায় এটা বৰষুণ চাওক একদম একো দেখা নাপায় ইয়াতে বৰষুণৰ দৰে হৈ গৈছে চাওক ইছ একদম বৰষুণ এৰিছে একোৱে দেখা নাপায় পুৰা কুঁৱলী হৈ আছে চাওক আগফালে চাওক চাওক
একদম কুঁৱলী আমি গাড়ী চাড়ী পাৰ্কিঙৰ কাৰণে টিকট চিকট কৰিলোঁ গাড়ী পাৰ্কিং কৰিবৰ কাৰণে ৰাখি যাই আছে আমি আহি আছোঁ এইফালে একদম মানে আপোনালোক কি ক'ম মানে এনেকুৱা হৈছে মানে এনেকুৱা হেৰি দিছে মানে চাওক মোৰ পিছফালে চাওক এটা চাওক এতিয়া এনেকৈ একদম বৰষুণ দিব জানে আছে একদম মানে কলি হৈ আছে চব কলি হৈ গৈছে একদম মানে ঠাণ্ডা লাগে এইটো পিন্ধিছোঁ যদি ঠাণ্ডা পাই আছে ঠাণ্ডা লাগি আছে আৰু দেখাই আছোঁ দিয়ক চাই থাকক আৰু এই গাই চাওক একদম কি বৰষুণ আহিছে কুঁৱলী চাওক পিছফালৰ পৰা মোৰ চাওক পিছফালে কিমান কুঁৱলী আহি আছে একদম মানে কিবা বেলেগ পৰিৱেশ আৰু মানে বহুত ভাল লাগে মানে ইমান ঠাণ্ডা মানে মই কঁপি আছোঁ ইয়াতে ইমান গৰম কাপোৰ পিন্ধিছোঁ তাৰপিছতো কঁপি আছোঁ সেইবিলাক ওলাই আছে ভিতৰত গৰম কাপোৰ উপায় নাই আৰু হয়তো দেখাই আছোঁ চাওকচোন এই একদম আগৰ ফালেও দেখাই আছোঁ গৈ কিনে আমি এটা বহি কিনে খানাটো খাম খানাটো খাওঁ ইয়াতে বহি পেলাই তাৰপিছত আৰু আগৰ ফালেও যাম আগৰ ফালেও আৰু বেছি ঠাণ্ডা হয় তাতো যাম আপোনালোক মই দেখাই আছোঁ আপোনালোক চাই যাওক এইফালে চাওক একো দেখা নাপায় মই দেখাই আছোঁ বেক কেমেৰা কৰি একো দেখা মোৰ পিছফালে চাওক এই একোৱে দেখা নাপায় চাওক বাপৰে বাপ এটা ছাতি আনিব লাগে ছাতি হয় সঁচাকৈ হয় ছাতি লৈ আহিব লাগিব মানে এনেকুৱা ঠাণ্ডা মানে কি ক'ম আৰু কি ক'ম আল্টিমেট ঠাণ্ডা মানে একদম কঁপি আছে চাওক একদম চাওক ৰ'ব ভালকৈ দেখাইছোঁ ৰ'ব ভালকৈ দেখাইছোঁ চাওক চাওক তামাম ঠাণ্ডা কুঁৱলী আছে তলফালে চাওক তলফালে একো দেখা নাপায় এইফালে একোৱে দেখা নাপায় কি আছে তলত কি নাই একো দেখা নাপায় তলফালে একোৱে দেখা নাপায় বাপৰে বাপ মানে কিবা ধৰণৰ মানে ঠাণ্ডা এইফালে অলপ আগত গাড়ীখন থৈছোঁ তাতে গাড়ীখন একোৱে দেখা নাপায় আৰু ইমান কুঁৱলী হৈ আছে আচৰিত ধৰণৰ কুঁৱলী মানে মজা আল্টিমেট লাগছে আহি কিনে মানে বতৰটো এইমাত্ৰ ৰ'দ দিয়াৰ নিচিনা হয় এইমাত্ৰ বৰষুণৰ নিচিনা মানে বৰষুণ আহিব নালাগে আৰু মানে ইমান কুঁৱলী পৰি আছে আচৰিত আৰু পৰা লৈ আহিছোঁ আহি কিনে আমি ইয়াতে খাম মানে ধুনীয়াকৈ এনেকৈ কুঁৱলী দি আছে তাৰে মাজতে আমি বহি পেলাই খানাটো খাম মানে ঠাণ্ডা লাগিছে বহুত এইটো ৰুটি আনিছে ৰুটি এই ঠাণ্ডাত ৰুটি আৰু চব্জি এনেকৈ চব্জি আৰু কথা ক'ব নোৱাৰা ঠাণ্ডাৰ কোবতে এইটো ইয়াতে ইমান ঠাণ্ডা গাইছে ৰুটি চব্জি খাই আছোঁ আমি মানে খাই আছোঁ ঠাণ্ডাত কঁপি খাই আছোঁ মানে কি ক'ম আৰু মানে একদম বহুত ঠাণ্ডা এই শৰ্মা খাই আছে শৰ্মা এফালে চা সি বোলে খাবৰ সময়ত মাতিব নহয় চাওক গাইছ ইয়াৰ মুখখন চাওক ঠিক আছে আপোনালোক খাই লৈ লগ পাই আছোঁ চাই থাকিবা ভিডিঅ'টো খানা পিনা খালোঁ খাই পেলাই এতিয়া বৰষুণ আহিব ধৰিছে একদম ঠাণ্ডাত কঁপি আছোঁ কঁপি ভিডিঅ' বনাই আপোনালোকক দেখাই আছোঁ মানে খানা পিনা খালোঁ ঠিকেই কিন্তু এতিয়া বৰষুণ আহিছে বহুত একদম কঁপি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে আপোনালোক দেখাই আছোঁ চাব আপোনালোক ভালকৈ চাই থাকক চাওক বৰষুণ চাওক একদম কুঁৱলী দেখিছেনে মোৰ পিছফালে একো চাব নাই এইফালে যদি যাওঁ নহয় পিছৰ ফালে যদি যোৱা যায় এইফালে একদম তলত পৰিব লাগিব যায় কিনে ইমান দোৱা আছে মানে কুঁৱলী মানে ওচৰৰ মানুহে এনেকুৱা হৈ আছে মানে একদম এটা খাই আছে মোৰ খোৱা হৈ গ'ল হৈ কিনে আপোনালোকক মই দেখালোঁ এতিয়া বৰষুণ আহিছে অলপ বৰষুণ আহিলে আমি এতিয়া চাওঁ পাৰিলে আগৰ ফালে যাম আৰু নোৱাৰিলে আৰু গাড়ীতে বহিব লাগিব ঠিক আছে চাই থাকক ক'ত লাগিল নম্বৰটো গাই চাওক আসাম মে ছত্তিশগড় ভैया একদম কুঁৱলী চব কুঁৱলী হৈ আছে নম্বৰটো একদম মানে একো দেখা নাপায় শৰ্মা কিবা ক হাই গাইজ ইয়ালৈ আহিব চাব কি ধুনীয়া হেৰি নাপায় ইয়াত নিয়ৰ আমাৰ ইপিনে 294 মানে আমাৰ ঠাণ্ডা দিনত যেনেকুৱা হয় মানে ইয়াতে এনেকুৱা হৈ আছে মানে একদম দেখিছেনে অক্টোবৰ মাহত এনেকুৱা মানে কি একদম আল্টিমেট আমি খানা খালোঁ যদিনো এতিয়া কাৰোবাক চাহ খাব লাগিব ইমান ঠাণ্ডা নদী আৰু মানে একদম কুচি গৈছোঁ মানুহ দিয়ক আৰু দেখাই আছে দিয়ক চকুত যাওক চাই থাকক চাহ ল'লোঁ এতিয়া চাহ খাওঁ খাই লৈ হ'লে আপোনালোকক লগ পাই আছোঁ ইমান ঠাণ্ডা নদী আৰু দেই
গাইছ আমি সেইফালৰ পৰা আহিলোঁ এতিয়া এইফালে গৈ আছোঁ আগফালে গ'লে কিছু ভিউ আছে চাব লগা আমি চাই আছোঁ কিন্তু চাব গ'লে একো দেখা নাপায় মানে নিয়ৰৰ কাৰণে এনেকুৱা নিয়ৰ মানে আচৰিত বৰষুণ পৰাই দিছে বৰষুণ পৰি যাইছে সেনেকুৱাই আছে চাওকচোন একোৱে দেখা নাপায় এইফালে চাওক আমি এতিয়া সেইফালৰ পৰা আমি গাড়ী তাত থৈছোঁ একো দেখা নাপায় চাওক একদম इसमें क्या है और आगे चाय नहीं इसमें क्या है और आगे फिर है और आगे है और है ऐसे जाना पड़ेगा আগফালে আৰু ভিউ পইণ্ট আছে আমি যাই আছোঁ আগফালৈকে কিন্তু বৰষুণো দি আছে অলপ অলপমান দিছে মানে দেখাই নাপায় আকৌ দেখিছেনে মই আগফালে বেক কেমেৰা কৰি আপোনালোক দেখাইছোঁ একোৱে দেখা নাপায় একদম কুঁৱলী ইমান ঠাণ্ডা মানে আচৰিত আমি যাই আছোঁ তথাপিতো আগবাঢ়ি এটা ছাতি লাগে আমাক ছাতি আনিব গৈছে আমাৰ গাড়ীত ছাতি আছে আনিব গৈছে ছাতি লৈ পেলাই হ'লেও যাম আপোনালোকক দেখাম আপোনালোকে কেৱল চাই থাকক ভিডিঅ'টো শেষলৈকে মই ওপৰৰ ফালে যাই আছোঁ এইফালে ওপৰৰ ফালে কিন্তু গ'লেও একো দেখাই নাপায় একো দেখাবই নোৱাৰি মানে এনেকুৱা কুঁৱলী দিছে মানে একো এটা দেখা নাপায় চাওকচোন আপোনালোকে এইফালে ওপৰৰ ফালে এইফালে একোৱে দেখা নাপায় একোৱে দেখা নাপায় দেখিছেনে ইমান কুঁৱলী গাইছ ইমান কুঁৱলী একো দেখা নাপায় মই ওপৰৰ ফালে উঠি আহিছোঁ তথাপিতো একো দেখা নাপায় আহি আছোঁ ওপৰৰ ফালে মানে দেখাবৰ কাৰণে আপোনালোকক মানে কি ক'ম আৰু বহুত ধুনীয়া হয় চাওকচোন একো এটাই দেখা নাপায় একোৱে দেখা নাপায় ইমান কুঁৱলীৰ কাৰণে ইমান ঠাণ্ডা বহুত হয় বহুত ঠাণ্ডা ইয়াতে চাগে ৰ'দ নাহে নেকি না কি বা মানে মই তলৰ ফালে যাব পাৰি এনেকৈ ৰাস্তা এটা আছে তলত কি ক'ত পোৱা যায় নাজানো কিন্তু তলৰ ফালে নুমি যাই আছোঁ মই কিবা আছে সেইবিলাক দেখাও নাপায় বা দেখাৰ পাছত ভাবি তলত ক'ত যাব পাৰি মই আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি কিনে চাওকচোন গাইছ তলৰ ফালে আহি আছোঁ তলৰ ফালে ৰাস্তা আছে এইটো ক'ত যায় নাজানো মই আহি আছোঁ মই তলৰ ফালে তাৰ পাছত বৰষুণ দিছে নে পিছল হৈ আছে চাওকচোন দেখাই আছোঁ আপোনালোকক এই তলৰ ফালে তলত নুমি যাব পাৰি একদম বহুত তলত যাব পাৰি ৰোপৱে টাইপৰ কাম কৰি আছে ইয়াৰ পৰা বালি চিমেণ্টবিলাক হৈ যাই আছে এইটো ৰোপৱে হয় এইবাৰ তললৈকে যাব পাৰি কি আছে আৰু পিনে একো নাই আকৌ ষ্টেপ তলত যাব পাৰি ষ্টেপৰ পৰা আহিলোঁ তলত যাই শিকিব পাৰি বহুত তললৈকে যাব পাৰি তাৰ পৰা উঠি আহিলোঁ বহুত ভাগৰ লাগিছে তাৰপিছত ইয়াতে আহিছোঁ ইয়াতে চাওক বৰষুণ কিমান বৰষুণ দি আছে আকৌ একোৱে দেখা নাপায় চাওক একোৱে দেখা নাপায় তলৰ ফালে কি আছে একো এটা দেখা নাপায় মই ইয়াতে আছোঁ এনেকৈ একো দেখা নাপাওঁ তথাপিতো দেখাই আছোঁ ভিডিঅ' অলপ চাই থাকক আৰু চাওক বেলেগত যাওঁ সেইবোৰ দেখাম চাওক এইটো অলপ এইটো বনাই আছে এইটো খাওঁ অলপ বহুত ঠাণ্ডা আপোনালোকে চাই থাককচোন দেখাই আছোঁ খাই লৈ কিনে লৈ লওঁ এটা গোটেই 30 টকাকৈ দি চাওঁ গোটা আৰু খাই আছোঁ খাই লওঁ আপোনাক দেখাই আছোঁ এতিয়া আমি লাইট লুমৰ পৰা আহি আছোঁ মানে অলপ আহি আছোঁ আৰু মানে আধা কিলোমিটাৰমান আহিলোঁ পিছত বৰষুণ নাই একদম কম আপোনাক দেখাই আছোঁ বেক কেমেৰা কৰি কেনেকুৱা এতিয়া পৰিস্থিতি কেনেকুৱা হেৰিটো হৈ আছে ৱেডাৰটো দেখাই আছোঁ ৰ'ব চাওক এতিয়া ৱেডাৰটো চাওক বতৰটো মানে এতিয়া কমি আছে বৰষুণ চৰষুণ কুঁৱলীও কমি আছে চব কমি আছে
এতিয়া নাই একো নাই এতিয়া আমি যাই আছোঁ আগলৈকে আগত যাওঁ যাই কিনে আমি আপোনালোকক মই দেখাই আছোঁ আপোনালোকক কি ক'ত যাওঁ চাই থাকক চাওক এইবিলাক খেতি চাওকচোন পাহাৰৰ ওপৰত ইমান ধুনীয়া ধুনীয়া খেতি এইবিলাক চাওক এইবিলাক আলু বন্ধাকবি ফুলকবি চব আছে এইবিলাক পাহাৰ কাটি কাটি এনেকৈ খেতি কৰি আছে ইয়াতে চাওক এইবিলাক কিমান ধুনীয়া ধুনীয়া খেতি মই বাৰু যাই পেলাই পাৰিলে আপোনালোকক নুমি যায় আপোনালোক খেতিবিলাক দেখাম মই আপোনালোকে চাই থাকক আৰু এইফালে চাওক কি ধুনীয়া নাজাৰা আমি এতিয়া আহি আছোঁ থামছলিং বুলি কয় থামছলিঙক আহি আছোঁ এই বেছি দূৰ নহয় ইয়াৰ পৰা আৰু আমি 2 কিলোমিটাৰমান যাব লাগিব কিন্তু ৰাস্তাটো বেয়া তথাপিতো গৈ আছোঁ আপোনালোকে চাই থাককচোন আপোনালোক মই দেখাই আছোঁ এইবিলাক আলু খেতি চাওক নতুনকৈ পুতিছে বৰষুণৰ কাৰণে দেখা নাপালে আৰু গ্লাছ এৰি গ্লাছটো খুলি দেখাই আছোঁ এইবিলাক চাওক চব ৰাস্তা চাওকচোন ইমান ধুনীয়া ৰাস্তা থামছলিং গৈ আছোঁ কিন্তু বিচাৰিয়ে পোৱা নাই গুগল মেপো কাম নকৰাই থামছলিং যাই আছোঁ তথাপিতো আৰু এজনে কৈছে 5 কিলোমিটাৰ আগত আছে বোলে 5 কিলোমিটাৰ আগলৈকে যাই আছোঁ থামছলিং চাবৰ কাৰণে আৰু ইয়াতে ৰাস্তাতে যাই আছোঁ কোনো ধৰণৰ মানুহ নাই একো নাই আকৌ সুধিব লগা নাই গাড়ী আহিলে সোধোঁ নাই এনেকৈ যাই আছোঁ আৰু 5 কিলোমিটাৰ আগত আছে বোলে বলক যাই আছোঁ কি পাওঁ চাওঁ যাই থাকোঁ আপোনালোকো দেখাই আছোঁ আপোনালোকক চাই থাকক এটা খেতি পথাৰৰ মাজে মাজে আহি আছোঁ চব পথাৰ কিন্তু একো মানুহ জানো নাই একো দেখাও নাপায় একো আৰু বৰষুণে দি আছে বৰষুণ দিয়া পথাৰ তাৰপিছত একদম কুঁৱলী হৈ আছে চব আৰু চব খেতি পথাৰৰ মাজে মাজে আহি আছে এইবিলাক দেখাই আছোঁ চাওক এইবিলাক খেতি আলু খেতি পাহাৰে গতাই পাহাৰত ইমান খেতি বাপৰে বাপ আচৰিত চাই আছোঁ এনেকৈ বৰষুণ এইফালে খেতি আলু খেতি চাওক কিমান দূৰ আছে আৰু 4 কিলোমিটাৰ যাবলৈ 4 কিলোমিটাৰ ঠিক আছে বলক মন্দাই পাৰব যিমান গৈ আছোঁ আমি থামছিঙলৈকে যাই পোৱা নাই গৈ আছোঁ দিয়ক থামছিং পাই দেখাই আছোঁ কি বা আছে তাতে গাইজ আমি থামছলিঙত গ'লোঁ কিন্তু থামছলিং বিচাৰি ক'তো নাপালোঁ আমি গুগল মেপতো চাওঁ গুগল মেপতো ক'তো ঘূৰি এটা জেগাই পাওঁ আৰু কিন্তু থামছিঙত যোৱাই নহ'ল নাযাই পেলাই আমাৰ ৰাতি বহুত হৈ গ'ল সেইকাৰণে আমি হোটেল ল'লোঁ এই জাষ্ট হোটেল আহি পাইছোঁ আমি হোটেল ল'লোঁ আপোনালোক মই হোটেলৰ ৰুমটো দেখাম কেনেকুৱা কি আমি এইটো 3000 টকা দি হোটেলটো লৈছোঁ দেখাই দিয়ক আপোনালোক হোটেলটো চাওকচোন এইখন বিচনা এখন বিচনা টিভি আছে আৰু টিভি আছে টিভি এইফালে এইটো বাথৰুম আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বহুত ভাগৰ লাগিছে আৰু কালি লগ পাম খালি এটা নতুন জেগাত যাম নতুন ব্লগ লৈ আহিম আপোনালোকৰ তেতিয়ালৈ বাই জয় অসম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আহে আৰু থ'ব আৰু দে আৰু জয় অসম।